হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ইম্পৰ্টেণ্ট টপিক এটাৰ ওপৰত কথা পাতিম। আজি আমি 3 বছৰীয়া বিএ কোৰ্সটো কিয় কৰা হ'ল 4 বছৰীয়া, শিক্ষা বিভাগে বাৰু আমাৰ এটা বছৰ লছ কৰিব খুজিছে নেকি, আদি সকলো বিষয়ে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। এই ভিডিঅ'টো সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে যথেষ্ট হেল্পফুল হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব, যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আৰু আপোনালোকক কিহৰ ওপৰত ইনফৰমেশ্যন ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্ৰথমতে আমি আলোচনা কৰিম যে 3 বছৰীয়া বিএ কোৰ্সটো কিয় কৰা হ'ল 4 বছৰীয়া। আচলতে 3 বছৰীয়া কোৰ্সটো 4 বছৰ কৰাৰ বহুতো লাভ আছে, একো লোকচান নাই। শিক্ষা বিভাগে বিএ কোৰ্সটো 3 বছৰৰ পৰা 4 বছৰ কৰিছে একমাত্ৰ আমাৰ সময় বচাবৰ কাৰণে। আগতে আমি পিএইচডি কৰিবলৈ হ'লে প্ৰথমতে বিএছচি কৰিব লাগে, তাৰপিছত এমএছচি আৰু তাৰপিছত এমফিল কৰিব লাগে আৰু তাৰপিছতহে পিএইচডি বা ডক্টৰেট ডিগ্ৰীটো লাভ কৰিব পাৰিছিল। কিন্তু এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএ 4 বছৰীয়া কোৰ্সটো কৰিব, তেওঁলোকে এই 4 বছৰীয়া কোৰ্স কৰাৰ পিছতে ডাইৰেক্ট পিএইচডি কৰিব পাৰিব। আগতে আমি বিএছচি বা বিএ কৰাৰ পিছত তাৰপিছত এমএ বা এমএছচি কৰি আৰু তাৰপিছত এমফিল কৰিহে পিএইচডি কৰিব পাৰিছিলোঁ। কিন্তু এতিয়া এইটো সুবিধা হ'ল যে বিএ 4 বছৰীয়া কোৰ্সটো কৰি ডাইৰেক্ট পিএইচডি কৰিব পাৰিব, ফলত আমাৰ বহুতো সময় বাচি যাব। কিন্তু কথাটো হ'ল এই সুবিধা সকলো ছাত্ৰ ছাত্ৰীয়ে নাপায়। যিসকল ছাত্ৰ ছাত্ৰীয়ে 3 বছৰলৈকে 75% থাকিব বা তাতকৈ বেছি থাকিব, তেওঁলোকেহে বিএৰ এই 4 বছৰীয়া কোৰ্সটো কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% নাথাকে, তেওঁলোকৰ 3 বছৰতে বিএ কোৰ্সটো শেষ হ'ব। কিন্তু যদি কিছুমান ছাত্ৰ ছাত্ৰীয়ে 75% নহয় আৰু তেওঁলোকে পিএইচডি কৰিব খোজে, তেনেহ'লে তেওঁলোকে আগৰ নিচিনা বিএছচি বা বিএ কৰি এমএ বা এমএছচি কৰি তাৰপিছত এমফিল কৰি তাৰপিছতহে পিএইচডি কৰিব পাৰিব। কিন্তু যিসকলৰ 75% থাকিব, তেওঁলোকৰ এটা এডভান্টেজ থাকিব যে তেওঁলোকে বিএ বিকম বিএছচি 4 বছৰীয়া কোৰ্সটো কৰি ডাইৰেক্ট পিএইচডি কৰিব পাৰিব। দ্বিতীয়তে কথাটো হ'ল যে আগতে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে বিএ এবছৰ বা 2 বছৰ কৰি পঢ়া বাদ দিছিল, তেনেহ'লে তেওঁলোকক বিএ এবছৰ বা 2 বছৰ পঢ়া বুলি কোনো চাৰ্টিফিকেট দিয়া হোৱা নাছিল, তেওঁলোকক হাই ছেকেণ্ডাৰী পাছ বুলিয়ে কোৱা হৈছিল। কিন্তু এতিয়া অলপ বেলেগ ধৰণৰ হ'ব। এতিয়া যদি কোনোবাই ছাত্ৰ ছাত্ৰীয়ে বিএ এবছৰ কৰি পঢ়া বাদ দিয়ে, তেনেহ'লে তেওঁলোকৰ হাতত এবছৰ পঢ়া বুলি এখন চাৰ্টিফিকেট থাকিব। আৰু যদি কোনোবাই বিএ 2 বছৰ কৰি আৰু নপঢ়ে, তেওঁলোকক দিয়া হ'ব এখন ডিপ্ল'মা। আৰু যিয়ে বিএ 3 বছৰ কৰে, তেওঁলোকক দিয়া হ'ব ডিগ্ৰী। তেওঁলোকক বিএ বা বিএছচি বা বিকমত ডিগ্ৰী দিয়া হ'ব। কিন্তু এতিয়া কথাটো হ'ল যে 4 বছৰ কৰাসকলক কি দিয়া হ'ব? যিসকলে 4 বছৰ বিএ কোৰ্সটো কৰিব, তেওঁলোকক বিএ বিএছচি বিকম ডিগ্ৰী উইথ অনাৰ্ছ দিয়া হ'ব। যিসকলে 3 বছৰ কৰিব, তেওঁলোকক কেৱল ডিগ্ৰী দিয়া হ'ব। আৰু যিসকলে 4 বছৰ কৰিব, তেওঁলোকৰ ডিগ্ৰীটোৰ নাম হ'ব বিএ বিএছচি বিকম ডিগ্ৰী উইথ অনাৰ্ছ। বিএ কোৰ্সটো 4 বছৰ কৰাৰ আন এটা সুবিধা হ'ল যে কোনো ছাত্ৰ ছাত্ৰীয়ে যদি বিএ এবছৰ বা 2 বছৰ পঢ়ি কিবা অসুবিধাত আৰু পঢ়া নাছিল, সেই ছাত্ৰ ছাত্ৰীয়ে যদি আৰু এতিয়া পঢ়িব খোজে, তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ আৰু বিএ ফাৰ্ষ্ট ছেমৰ পৰা এডমিশ্যন ল'ব নালাগে। তেওঁলোকক বিএ এবছৰ পঢ়া বুলি যিখন চাৰ্টিফিকেট দিয়া হ'ব, সেইখনেৰে তেওঁ পিছতো তেওঁৰ বাকী থকা বছৰকেইটা কৰি বিএ ডিগ্ৰীটো কমপ্লিট কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমাৰ বিএ 3 বছৰৰ কোৰ্সটো 4 বছৰ কৰাৰ কিছুমান বিশেষ সুবিধাৰ বিষয়ে আলোচনা কৰা হ'ল। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনাৰ কামত আহিছে। আৰু যিহেতু এইটো এটা নতুন টপিক, গতিকে বহুতো ছাত্ৰ ছাত্ৰীৰ মনত হয়তো কনফিউজন হৈ আছে। গতিকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱাৰ দিয়াৰ বাবে ধন্যবাদ।